खाली पार हो बोल दे बेग ना गई बेग ना पानी एफाले बहुत हो गल न काली 4টা उठाले तो যাব নোৱাৰিয়ে পানীৰ কাৰণে আৰু গৰু তেনেকে থৈছো আৰু হেচেৰ খুৱাই মেলি খাবলে মানুহৰটো আৰু দিগদাৰ হৈছে এহাজ খাই এহাজ লঘোনে চাটা খাই থাকো আৰু সরকারি কোনোবা ব্যক্তি আইছে নে নাই 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 হয় এতিয়ালৈকে নাই হয় সরকার নাই নাই আগতে দুবাৰ তিনিবাৰ দিলে কিন্তু এতিয়া নাই হয় আমাৰ একো সুবিধা হ'ব লাগিব না ওলাই যাবলৈ সুবিধাও নাই মানে ৰাস্তা মানে আগৰ মাহতো এমাহ থাকিলে গ'ল তাৰপিছত এতিয়া সম্পূৰ্ণ এমাহ নহলে আকৌ আহিলে এতিয়া বাছে এতিয়া গৰু ছাগলী বহুত অসুবিধা হৈছে কঠীয়া গ'ল ধান ৰোৱা হৈছিলে এইখিনিও গ'ল ঘৰৰ পৰিস্থিতিটো দেখিছে আৰু সেইবোৰে এতিয়াতো আমাৰ একো সা সুবিধা নাই যিখিনি পাইছে তিনিআলিত পাইছে আমাৰ ইফালে হোৱাই নাহে আমিতো ওলাই যাব নোৱাৰো বোলে ৰিলিফ দিছে বা কিবা এটা দিছে সেইভাগে হৈছে আৰু হয় না খোৱা বোৱাটো কিনো আৰু ধৰ ধান কেইটা আছে এইকেইটাই ভাত কেইটা খোৱা হৈছে আৰু এতিয়া ওলাই যাব পাৰিব লাগিব নহয় হাতততো টকা পইচা লাগিব বজাৰ পানী কৰিবলৈ এইখন টিউবেল তল গ'ল আমি পানী উতলাই ঠাণ্ডা কৰিয়ে খাওঁ নহ'লেতো বেমাৰ আজাৰ হ'ব ন ল'ৰা ছোৱালী আছে ঘৰত এতিয়া ওলোৱা সোমোৱা কৰিবলৈ ভোৰ কাৰোবাৰ আছে এইটো বিচাৰো কলগছটোও আমাৰ নাই তেনেকা চব পানী আহিলে গুচি যায় ন সেইভাগে আৰু অহা যোৱা কৰো আৰু নহ'লে থাকিবলগীয়া হয় ওলাই যাবলৈ সুবিধা নাই যিখিনি নাও আছে ইফালে থাকে মাতিলেও নাহে সেইবোৰে প্ৰব্লেম এতিয়া স্কুলো বন্ধ হৈ গ'ল পঢ়াও নষ্ট হৈছে ওলাই যাব নকৰো তাৰ 2 দিনমান আগত গ'ল এতিয়া পানী হৈ গ'ল নাই এতিয়া ক'ত আৰু ল'ৰা ছোৱালী স্কুললৈ যাব